हेलो गाइस, आज कौन है मेरे घर में? ये मोमो है और ये सोसो। हेलो बोल दो। हेलो हेलो बोलो मोमो सोसो। हेलो, मैं चॉकलेट खा रही हूँ। ये तो हम लोग कल जाएंगे कहाँ? हॉस्पिटल, है ना? हॉस्पिटल जाएंगे और उसके बाद न्यू कोई आने वाला है ना? हरी बच्चा आ रही हूँ। ओके बाय बाय। নমস্কাৰ সকলোকে। ঘৰখনত এটা ফূৰ্তিৰ পৰিৱেশ চলি আছে। মমো চচো সকলো আহি পালেহি, সকলোৱে ফূৰ্তি কৰি আছে কাৰণ মোৰ প্ৰেগনেঞ্চিৰ শেষৰ সময়খিনি আহি পালেহি। তো সেয়ে দুয়োগৰাকী মিলি সেয়া মহাকৰ লগত গাড়ী ধুব গৈছে কাৰণ অহাকালিলৈ আমি হস্পিটেল যাম। তো সেইটোৰ কাৰণে চবেই ফূৰ্তি কৰি আছে আৰু এতিয়া হোলীৰ সময়, মানে এইকেইদিন মানে অহাকালিৰ পৰা হোলী আছে, সেইকাৰণে আগতীয়াকৈ মমো আৰু চচোই হোলী খেলিলে। দুয়োগৰাকী বহুত ফূৰ্তিত আছে কাৰণ নতুন কোনোবা আমাৰ ঘৰলৈ আহিব। সঁচাকৈ প্ৰেগনেঞ্চি জাৰ্ণিটো 9 মাহ কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। খুব এটা ধুনীয়া জাৰ্ণি আৰু ইহঁত দুজনীৰ লগতে অকণমান এনজয় কৰিলোঁ। ফাকুৱা খেলিলে, বহুত ভাল লাগিলে, ফূৰ্তি কৰি আছে। আৰু ভিডিঅ'টোত সকলোখিনি সময়, ধুনীয়া সময় কেপচাৰ কৰি ৰাখিম বুলি ভাবিয়েই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো কেনেকুৱা হয় চাই পিনি জনাব। সেয়া হেপ্পী হোলী কৰি আছে তেওঁলোকে, হোলী খেলি আছে, খুব ভাল লাগিছে আমাৰ। কিয়নো নেক্সট ডে আমি ওলালোঁ সকলোৱে মিলি যাবলৈ, কাৰণ আমাৰ ঘৰৰ একেবাৰে কাষতে আছে হস্পিটেল, আকাংক্ষা হস্পিটেল, য'ত ৰীতা ভূঞা মেম গাইনকলজিষ্ট হয় আৰু গুৱাহাটীৰ এগৰাকী টপ গাইনকলজিষ্ট হয়। আমি শুনামতে আধি গুৱাহাটীৰ 80% মানে বাচ্চা তেওঁৰ তাতেই জন্ম হয়, মানে তেখেতৰ আণ্ডাৰত। গতিকে মেক্সিমাম এটা ভাল সময় পাৰ হৈছে, খুব ভাল লাগিছে। এয়া সকলো তলত গৈছে, চবেই ৰেডি হৈ আছে। আজি এই ৰাতিপুৱা আমি ওলালোঁ, যিহেতু ৰাতিপুৱা সময়খিনি 10টা বজাৰ পিছত টাইম দিছে, গতিকে ঘৰৰ ওচৰতে, সেইকাৰণে আগতীয়াকৈ আমি নগ'লোঁ। হেৰিৰ দিনা গৈছোঁ, মানে যিদিনাখন ডেলিভাৰী হ'ব। ঠিক আছে, চাওক জাৰ্ণিটো। এয়া মোৰ ভাইটি, ই নতুনকৈ যোৱাকালি আইফোন এটা ল'লে, ভিডিঅ' কৰি আছে। আৰু এয়া আমি ৰেডি হ'লোঁ গাড়ীত চব বস্তু ভৰাই মেলি যাবলৈ। হস্পিটেলৰ কেবিনত বহুত বেছি মানুহ হ'লেও দিগদাৰ, অকণমান প্ৰব্লেম হয়, যিহেতু কেবিনত এখিনিমান মানুহ নধৰে। তো সেইটো কাৰণে মোৰ প্ৰথম মাৰ ঘৰৰ মানুহখিনিকে গৈছে তাতে, তাৰপিছত মোৰ মাৰ ঘৰৰ মানুহখিনিতো সদায় থাকিব নোৱাৰিব, তেওঁলোক তাৰপিছত যোৱাৰ পিছত মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহখিনি যাব। আৰু মোৰ শাহুমা যাব নোৱাৰিব কাৰণ তেওঁ হস্পিটেল যাবলৈ অকণমান ভয় খায়, আৰু এইবিলাক কেছততো বেছিয়ে ভয় খায়। তেওঁ বহুত দিনৰ পৰা ভয় খাই আছে মোতকৈ বেছি, মইতো বাৰু ভয় খোৱা নাই। ঠিক আছে, তো আমি এয়া গোটেইখিনি ওলালোঁ, বেছি দূৰ নহয়, 2 মিনিটো নালাগে যাবলৈ। ঠিক আছে, আমি গাড়ীত বহিছোঁ আৰু গাড়ীত গোটেইখিনি নধৰিব, সেইকাৰণে মোৰ ভাইটি আৰু ভাইটিৰ ৱাইফ তেওঁলোকে এয়া বাইকত যাব লৈছে। তো তেওঁলোকে বাইকত যাব আৰু আমি গাড়ীত যাম। একদম ওচৰতে, ঘৰৰ পৰা ওলাই জাষ্ট ৰাস্তাটো ক্ৰছ কৰিলে হৈ যায়। ঘৰৰ পৰা ওলালোঁ, এয়া আমি জাষ্ট ইউ টাৰ্ণ লৈ আহিব লাগিব। ঘৰৰ ফ্ৰণ্টতে হয়, কিন্তু ইউ টাৰ্ণ লৈ আহিব লাগিব। তো সেইটো কাৰণে হাইৱেত, সেইটো কাৰণে এয়া তেওঁলোক কিমান ফূৰ্তি, তেওঁলোকে ভাবি আছে ভণ্টি আহিব নে ভাইটি আহিব। এয়া ফাইনেলি পালোহি আকাংক্ষা হস্পিটেল, আকাংক্ষা হস্পিটেল। তাত অকল মানে কেৱল তাত গাইনী পেচেণ্টেই থাকে, মানে প্ৰেগনেঞ্চি মেক্সিমাম লেডিজ প্ৰেগনেঞ্চিৰ কাৰণে এইখন হস্পিটেল বহুত বেছি ভাল বুলি মই ভাবোঁ। 9 মাহ ৰীতা ভূঞা মেমে যি গাইডেঞ্চ দিলে, যিখিনি কেয়াৰ ল'লে, বহুত বেছি ধন্যবাদ। খুব ভাল লাগিলে, এটা ধুনীয়াকৈ 9 মাহ মোৰ টাইম পাৰ হ'ল। সঁচাকৈ মানে প্ৰেগনেঞ্চি টাইমটো ছাডেনলি হোৱাৰ নিচিনা এটা বেলেগ ধৰণৰ সময়, ভয় লগা, ভাল লগা, চব মিক্স হৈ থাকে। কিন্তু মই অকণমান সাহসী ছোৱালীকে দিয়কচোন, সেইকাৰণে ইমান ভয় খোৱা নাই। এয়া তেওঁলোক মমো আৰু চচো মিনিবাৰৰ লগত আগে আহিলে, কাৰণ এয়া এখন সৰু গেম জ'ন আছে,
হস্পিটেলতে যাতে বাচ্চাবিলাকে আমনি নকৰি ইয়াতে খেলিব পাৰে আমি খুবেই ৰাতিপুৱা 7টামান বজাতে আহিলোঁ কাৰণ মোৰ সোনকালে আছে 10টা বজাৰ পিছতে মোৰ মানে টাইম দিয়া হৈছে সেইটো কাৰণে আমি সোনকালে আহিলোঁ ইহঁতি অকণমান খেলিলে আৰু আমি তাতে অকণমান বহি লৈ তাৰপিছত সকলো ফৰ্মেলিটিজ পুৰা কৰিছে কৰি মেলি আমি এতিয়া কেবিনত যাম এতিয়া আমি যাব লৈছো এয়া লিফটত মোৰ মায়ে যাবলৈ বিৰাট ভয় খায় হেয়া চাওক ওকে এয়া আমি ফাইনেলি 6th ফ্লোৰ পালোহি 6th ফ্লোৰত আমাৰ ৰুম নাম্বাৰ হৈছে 609 ইয়াতে আমি এতিয়া থাকিম কেইদিনমানৰ কাৰণে কাৰণ ডেলিভাৰী হোৱাৰ পাছততো লগালগ ঘৰত নপঠায় কমসে কম 3-4 দিন থাকা হয় ৰাইট তো এইটোৱে হৈছে কেবিন য'ত মোৰ মানে জাৰ্নি ষ্টাৰ্ট হ'ব এটা নিউ লাইফ তো ইয়াতে আমি সকলোখিনি থাকিম তো পোৱালি দুজনী বেছি এক্সাইটেড হৈ আছে আৰু ঠিক তেনেকৈ এটা বেলেগ ধৰণৰ পৰিৱেশ গঢ়ি উঠিছে খুব বেছি ভালো লাগিছে একো বেয়া লাগিবলগীয়া একো তেনেকুৱা ধৰণৰ নাই ঠিকে আছে এইখিনি সময়লৈকে ফাইনেলি টাইম হৈ গৈছে মোক লৈ যোৱাৰ এতিয়া ড্ৰেছটো চেঞ্জ কৰা হ'ব ড্ৰেছ চেঞ্জ কৰাৰ পাছতে মোক লৈ যাব অ'টি ৰুমত তো মই সাজু চাওঁ কি হয় কোন আহিবলগীয়া আছে আমাৰ দেৱশিশু সেয়া আশা কৰিছোঁ তো আপোনালোকেও চাই থাকক ভিডিঅ'টি মাক হ'বলৈ ওলাইছোঁ যিহেতু কষ্ট হ'বই চি ছেকশ্যন হওক বা নৰ্মেল ডেলিভাৰী হওক কষ্ট থাকেই বহুত বেছি পেইন থাকে সেইখিনি চব অতিক্ৰম কৰি এয়া সাজু হৈছোঁ ইনজেকশ্যন ল'বলৈ মই ভয় খাওঁ আগৰ পৰাই কিন্তু আমাৰ পোৱালীকেইজনীয়ে ভয়ে নাখায় ফাইনেলি আহি গ'ল বেবি বয় মোৰ বহুত হেপ্পী আমাৰ কণমানি শিশুটি আহি গ'ল বহুত বেছি ভাল লাগিছে তাৰপিছত অ'টি ৰুমৰ পৰা উলিয়াই আমাক কেবিনত মোক শ্বিফ্ট কৰিলে এইখিনিতে এটা কথা ক'ব লাগিব যে মোৰ এই 9 মাহে সঁচাকৈ বহুত বেছি কেয়াৰ লৈছে মোৰ হাজবেণ্ডে থেংক ইউ ছ' মাছ বি মাইনা এণ্ড থেংক ইউ ছ' মাছ গড কি মোক ইমান এজন ভাল হাজবেণ্ড মোৰ লাইফত দিয়াৰ কাৰণে এয়া বেবি বয় হাজবেণ্ডৰ বহুত বেছি কেয়াৰ লাভ ছাপোৰ্টৰ কাৰণে আজি আমি ছাকচেছ হ'লোঁ এণ্ড মোৰ মায়ে কয় সদায় যে পৃথিৱীৰ ভিতৰত যদি ভাল ল'ৰা এটা আছে ৰূপে গুণে তেন্তে মোৰ বিমাইনা মানে মোৰ হাজবেণ্ডৰ কথা কয় মোৰ মায়ে যে ৰূপে গুণে এটা বহুত বেছি ভাল ল'ৰা বহুত ভদ্ৰ অমায়িক কাক কেনেকৈ ৰেচপেক্ট কৰিব লাগে কেয়াৰ কৰিব লাগে কিমান বেছি কেয়াৰিং হয় সঁচাকৈ বহুত বেছি ধন্যবাদ আৰু বহুত ভাল লাগিছে মোৰ লাইফটো লৈ আমি দুইটা এনেও বহুত বেছি হেপ্পী আজিলৈকে প্ৰথম দিনাৰ পৰা এদিনো একো আমাৰ প্ৰব্লেম অহা নাই এয়া আমাৰ ঘৰৰ মানুহখিনি গুচি গ'ল কাৰণ ইমান দিন থাকিব নোৱাৰে সকলোৰে জব আছে চাকৰি আছে তো এতিয়া আহি গ'ল এয়া মোৰ হাজবেণ্ডৰ ফেমিলি মেম্বাৰ্ছ হাজবেণ্ডৰ ঘৰৰ মামাকৰ ল'ৰা বায়েকৰ ছোৱালী সকলোখিনি আহিছে আৰু ময়ো এতিয়া অকণমান সুস্থ হ'লোঁ এয়া 3 নম্বৰ নে 4 নম্বৰ দিনা হয় সুস্থ হ'লোঁ তো হৈ আমি এনেই বহি আছোঁ পোৱালি শুই আছে অকণমানি মাইনাটি শুই আছে তো আমি এনেই বহি চাহ তাহ খাই অকণমান আড্ডা মাৰি আছোঁ আৰু তাৰপিছত আমি নেক্সট ডে চাগে যামগৈ আমি 4 দিন নে 5 দিন থকা হ'ল খুব বেছি ইয়াতে ঘৰ লগা হৈছিলে ভাল লাগিলে প্ৰেগনেঞ্চি জাৰ্নিটো মোৰ একোৱেই মোৰ বেয়া যোৱা নাই কমপ্লিকেশ্যন যোৱা নাই ভগৱানে সকলোখিনি ভাল কৰিছে আজিলৈকে কাৰো একো অন্যায় কৰা নাই সেইটো কাৰণে চব ভাল হৈছে এয়া বাপেক পুতেক চাওক বাপেকে পুতেকক উমলাই আছে বহুত বেছি হেপ্পী দেউতাক বহুত বেছি হেপ্পী ময়ো হেপ্পী আৰু সকলো হেপ্পী এতিয়া চব ঘৰা ঘৰি গ'ল তেওঁ আৰু ময়ে আছোঁ কাৰণ ঘৰতো হস্পিটেলত থাকি মানুহে আমনিও পায় ঘৰত গৈ ফ্ৰেছ হ'ব গ'ল নেক্সট দিনা আকৌ আহিব আহি মেলি আমি ধুনীয়াকৈ আকৌ যাম
আজি আমাৰ ডিচাৰ্জ দিয়া কথা আছিল কিন্তু পিছবেলা গধূলি হৈ গ'ল সেইকাৰণে আমাৰ ৰুমটো এৰিব মন নগ'ল আমি ভাবিলোঁ যে আজি আকৌ থাকি দিওঁ আজি আমি এনেই থাকি দিলোঁ হস্পিটেলত আৰু এদিন এনেই থাকি আকৌ নেক্সট দিনা আমি ঘৰলৈ বুলি আগবাঢ়িলোঁ এয়া চাওক বেবী বয়ৰ লগত মই অকণমান সময় টাইম স্পেণ্ড কৰিলোঁ খুব বেছি ভাল লাগে আমাৰ বেবী কিছুমানৰ যে কিমান কমপ্লিকেশ্যনছ আহে মোৰ যে একো নোহোৱাকৈ ইমান ধুনীয়াকৈ সময়খিনি পাৰ হ'ল বহুত বেছি ভাল লাগিল থেংক ইউ ছ' মাছ গড এণ্ড থেংক ইউ ছ' মাছ মাই ডিয়াৰ হাজবেণ্ড অ'কে তো আজিলৈ ইমানেই তো নেক্সট ডে আহি পালে মানে আমি ওলাই যাম ধুনীয়াকৈ হস্পিটেলৰ পৰা ঘৰলৈ খুব বেছি ভাল লাগিব নতুন মেম্বাৰ আমাৰ ঘৰত যাব এয়া মোৰ বেবী বয় অ'কে তো নেক্সট ডে আহি পালে তো এয়া মই নাইটি পিন্ধি যেনেকৈ আছোঁ এনেকৈ মানে ফ্ৰেছ হৈ ল'লোঁ আৰু তো তেনেকেই ঘৰলৈ যাম কাৰণ ঘৰ যিহেতু ওচৰতে তো আৰু ইমান এক্সট্ৰা কাপোৰ পিন্ধি নাথাকোঁ আৰু তো সেইটো কাৰণে এয়া ৰুমটোৰ পৰা বিদায় লৈছোঁ চল এখন ধুনীয়াকৈ লৈ লৈছোঁ পোৱালি লৈ আমি এয়া যাবলৈ লৈছোঁ তো খুব ভাল লাগিল এই ৰুমটো এৰিব মনেই যোৱা নাছিল ইয়াতে যেন থাকি যাম এনেকুৱা এটা ফিল হৈছিলে কিন্তু যাবতো লাগিবই ঘৰলৈ সকলো পেকিং হৈ গৈ এয়া যাব লৈছোঁ আমি অ'কে তো থেংক ইউ ছ' মাছ ফৰ ৱাটছিং মাই ভিডিঅ'জ গাইজ চাই থাকক আপুনি শেষলৈকে আপোনালোকে এইবিলাক কেবিন হয় সেই তালৈকে আছে আৰু এই কেবিনবিলাকত পেচেণ্টবিলাক থাকে বহুত এটা শান্ত পৰিৱেশ হয় হস্পিটেলখনত খুব ভাল লাগিলে এয়া আমি গ্ৰাউণ্ড ফ্ল'ৰ পালোঁহি গ্ৰাউণ্ড ফ্ল'ৰত অলৰেডি পেচেণ্টবিলাক ৱেইট কৰি আছে মেম চাগে অ'টিত আছে ঠিক আছে খুব ভাল লাগিছে লাহে লাহে আমি গৈ আছোঁ গাড়ী ফালে গাড়ী পাৰ্কিঙত আছে তাৰপিছত আমি লাহে লাহে ঘৰলৈ গুচি যাম আৰু খুব বেছি মিছ কৰিম আকাংক্ষা হস্পিটেল খুব বেছি ভাল লাগিলে ইয়াতে আমি এতিয়া বেগবিলাক থৈ বিয়ে পাৰ্কিঙৰ পৰা গাড়ী আনিব যাব তাৰপাছত আমি ঘৰলৈ গুচি যাম খুব ভাল লাগিল আকাংক্ষা হস্পিটেল আৰু আশীৰ্বাদ কৰিব সকলোৱে যাতে মোৰ কণমানিটি এজন ভাল মানুহ হয় আৰু ধুনীয়াকৈ যাতে সময়বিলাক পাৰ হয় একো যাতে প্ৰব্লেম নাহে এতিয়ালৈকেতো সকলোখিনি ঠিকেই আছে কিন্তু আমি কেনেকৈ এতিয়া অকণমানি বাচ্ছাটি চম্ভালোঁ কেনেকৈ আমি তেওঁৰ পোৱালিটোৰ দায়িত্ব লওঁ সেইখিনিহে মেইন কথা গতিকে সকলোৱে যাতে আশীৰ্বাদ কৰে ভালকৈ যাতে সময়বিলাক পাৰ হৈ যায় ধুনীয়াকৈ এয়া আমি ৰাস্তাটো ক্ৰছ কৰিলোঁ কৰি আহি জাষ্ট ঘৰ সোমাব হৈছে আৰু তো ঘৰ সোমোৱাৰ পাছত এয়া ঘৰত গৈ এয়া দেউতাক আৰু পুতেক বাপেক পুতেক দুয়োটাই লগ লাগি এয়া অকণমান সময় স্পেণ্ড কৰিছে ধুনীয়াকৈ ফুট লগাই দিছে একটা ধুনীয়া সময় এয়াই হৈছে জীৱন বহুত ধুনীয়া ভাল লাগিল থেংক ইউ ছ' মাছ ফৰ ৱাটছিং মাই ভিডিঅ'জ